হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আৰু এটা অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো হ'ল আমাৰ যিহেতু অহাকালি আমাৰ পোৱালি পৰ্ব 29 তাৰিখ জানুৱাৰী, আৰু সেয়েহে আমি বৰ্ডিং অলৰেডি ক্লিয়াৰ হ'লে আমাৰ, আৰু বৰ্ডিং চাব পাৰে আপোনালোকে। বৰ্ডিং 4টা বনাইছোঁ, আৰু হোল্ডাৰ আমি এটা বৰ্ডিঙত 5টা কৰি সুবিধা ৰাখি থৈছোঁ, আৰু হোল্ডাৰবিলাক গিলা ৰেডি হৈ আছে। আৰু বাকী বেলেগ কাম নাই, যিহেতু পোৱালি কালি ৰাতিপুৱাহে পূৰ্ব, আমি বাতৰিখিনি পাৰব আছে, বাকী লাইটখিনিতো আছে, লাইট ৰেডি হৈ আছে, বাছ লগালি হ'ল কালি ৰাতিপুৱা লগাম সেইখিনি। আৰু বাতৰি আনি থোৱা আছে, বাতৰিখিনি আজিয়ে পাৰি থ'ম, যিহেতু কালি ইমানখিনি টেনশ্যন লৈ লাভ নাই। আজি গোটেইখিনি কাম ক্লিয়াৰ কৰি থৈ দিম, খালি অকল লাইটকেইটা কালি লগাম। আৰু যিহেতু বৰ্তমান গৰমত দিনততো গৰমেই হৈ আছে, আৰু সেইকাৰণে আমি বৰ্ডিং পূৰা লগাই দিছোঁ, এই কোনো গেপছ নাই মাজত। আৰু গেছ বৰ্ডাৰ যিহেতু আমি দুখন লগাম, মাজত লগাম যেন দুটা বৰ্ডিং ক্লিয়াৰ কৰে দুখন বৰ্ডাৰে। ফেচবুক পেজটো ফ'ল' কৰি থ'ব, আৰু লগতে যদি ভাল লাগে ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।